Hi guys, কি খবৰ? আছামিজ ব্লগাৰ জ্যোতি গগৈ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা কঁঠালৰ মুচি ৰেচিপি আগবঢ়াবলৈ লৈছোঁ। ৰেচিপিটো আপোনালোকে চাব। ৰেচিপিটো বনাবলৈ বিশেষ বস্তুৰ প্ৰয়োজন নাই, আপোনালোকৰ মৰম আৰু সঁহাৰিৰহে প্ৰয়োজন। চাওঁচোন আহক মইনো কেনেকৈ বনাওঁ। এয়া আদা নহৰুৰ এটা পেষ্ট বনাই লৈছোঁ। দুটা বিলাহী কাটি লৈছোঁ সৰু সৰুকৈ। এটা ডাঙৰ সাইজৰ পিঁয়াজ লৈছোঁ। দুটা ইলাচি লৈছোঁ। এডোখৰ ডালচেনি লৈছোঁ। দুটা শুকান জলকীয়া, দুটা কেঁচা জলকীয়া। এইখিনি মছলা মিট মছলা লৈছোঁ 1 চামুচ। অলপমান আধা চামুচ মই জালুকৰ গুড়ি পিচি লৈছোঁ। এইখিনি জিৰা লৈছোঁ 1 চামুচ আৰু ৰেড চিলি পাউডাৰ লৈছোঁ 1 চামুচ। এইখিনি কঁঠাল মই ইমানটোৰ চাইজত কাটি বইল কৰি লৈছোঁ। মছলা লৈছোঁ ইয়াত ধনিয়া গুড়ি 1 চামুচ, এতিয়া গেছৰ ওপৰত মই এখন পেন বহাই লৈছোঁ। ইয়াতে মই মছলাখিনি দি দিম। এইখিনি অলপমান ল' ফ্লেমত অলপ মচমচীয়া হোৱালৈকে ভাজিম। এয়া দেখিছেনে মছলাখিনি অকণমান ৰঙা হৈছে। এতিয়া মই গেছটো অফ কৰি মছলাখিনি প্লেট এখনত কাঢ়ি লৈছোঁ। এয়া মছলাখিনি মই এতিয়া পিচি ল'ম। মই মছলাখিনি আজি এটা খুন্দনাত পিচি ল'ম। এয়া দেখিছেনে মোৰ মছলা পিচা হৈ গ'ল। মই মছলাখিনি একেবাৰে মিহি কৰি পিছা নাই, অকণমান গোটা হৈ থাকিবলৈও দিছোঁ। আপোনালোকে বিচাৰিলে মিহি কৰি ল'ব পাৰিব। এয়া মই আলু কাটি লৈছোঁ। আলুখিনি ইমানটো চাইজত কৰিব আপোনালোকেও, অকণমান দীঘল দীঘলকৈ কাটিছোঁ মই আলুখিনি। এইখিনি এতিয়া মই ফ্ৰাই কৰি ল'ম। এয়া আলু ফ্ৰাই কৰিবৰ কাৰণে মই তেল দি লৈছোঁ। এয়া তেলখিনি গৰম হ'ল। ইয়াত মই এতিয়া অকণমান হালধি দিছোঁ আৰু নিমখ দিছোঁ। এতিয়া মই আলুখিনি ইয়াত দি দিম। এয়া চাওকচোন মোৰ আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এয়া মই এতিয়া গেছৰ ওপৰত কেৰাহীখন উঠাই ল'লোঁ। মই এতিয়া ইয়াত তেল দিম। তেল অলপমান সৰহকৈ দিব লাগে, মানে কঁঠালৰ মুচি বনালে মাংসৰ দৰে হ'ব লাগিব, সেইটো কাৰণে তেলটো অলপ বেছিকৈ লাগে। ইয়াত তেল গৰম হ'ল। এতিয়া মই ইয়াতে দুটা শুকান জলকীয়া দি দিছোঁ, লগতে তেজপাত দিছোঁ। এতিয়া মই সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দিছোঁ। গেছৰ ফ্লেমটো মই অকণমান মিডিয়ামত ৰাখি পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। ইয়াত মই পিচি থোৱা আদা নহৰু পেষ্টখিনি দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে লৰাই দিছোঁ। ইয়াত মই হালধি গুড়ি 1 চামুচ দিছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ সিজিছে। কেঁচা জলকীয়া দুটা দি দিছোঁ, লগতে মই বিলাহীখিনি দি দিছোঁ। এয়া দেখিছেনে বিলাহীখিনিৰ পৰা ইয়াত তেল নিগৰিছে। এতিয়া মই ইয়াত মছলাখিনি দিম। মছলাখিনি মই দি দিছোঁ ইয়াতে। ইয়াত পিচি থোৱাখিনি 1 চামুচ দি দিছোঁ ইয়াত। এতিয়া অলপ লৰাই ল'ম। গোন্ধটো কিন্তু বহুত ধুনীয়া আহিছে। কঁঠালৰ মুচি বনাবলৈ হ'লে মাংস বনোৱাৰ দৰে বনাব লাগিব, তেতিয়াহে তাৰ সোৱাদটো বাঢ়িব। মই এতিয়া
বইল কৰি লোৱা মচিখিনি দি দিছোঁ। এতিয়া মই ফ্ৰাই কৰি থোৱা আলুখিনি দি দিছোঁ। এতিয়া ভালদৰে অলপ লৰাই দিম মই। নিমখ দিছোঁ মই 1 চামুচ। এয়া নিমখখিনি দিয়াৰ পাছত মই এবাৰ ভালদৰে আকৌ লৰাই দিছোঁ। এতিয়া ঢাকনখন অলপ সময়ৰ কাৰণে লগাই দিছোঁ। ঢাকনখন এয়া ঢাকি মই এয়া দেখিছেনে সিজিলে মই এতিয়া পানী দিব পৰা হৈ গ'ল। ইয়াত মই এতিয়া পানী দিম। গেছৰ ফ্লেমটো অলপ বঢ়াই ল'ব। চাওকচোন এতিয়া পানী দিছোঁ মই। পানীটো আপোনালোকৰ নিজৰ জোখমতে দিব। এতিয়া মই গৰম পানী দিছোঁ। এতিয়া এবাৰ আকৌ লৰাই মই ঢাকি দিম। মাংসৰ দৰে গোন্ধ ওলাইছে। আপোনালোকে বাৰু কেনেকুৱা দেখিছে? দেখাত মাংস লাগিছেনে? এতিয়া চাওকচোন। এয়া মোৰ কঁঠালৰ মুচিৰ তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকে বাৰু মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।